আমি পাইছোঁ ৫ম নম্বৰত আমাক কাটি দিছে লিষ্টখন। যুক্তিটো ক'ব গ'লে মানুহ বেয়া হ'বলগীয়া হয় যে কিয় মই সেইটো বুজি নাপাওঁ। কিন্তু নামভৰ্তি কৰিব যাওঁতে প্ৰথম স্থানত অমুক থাকিব, দ্বিতীয় স্থানত অমুক থাকিব, সেইটোতো লিখা নাথাকে। ৫ নম্বৰত আছে আপোনালোকে কাটি দিছে, কৈছোঁ নহ'ব নহয়। নমস্কাৰ বন্ধুসকল, সকলোকে সেৱা জনাইছোঁ। মানে যোৱাকালি দিহানাম প্ৰতিযোগিতা এখন পাতিছিলে মহেশুচা নামঘৰ প্ৰাংগণ ডাকঘৰ কাছমাৰী, তাৰিখ ২ জেঠ আৰু ইংৰাজী ১৭ মে'। সেই ফলাফল ঘোষণাখিনিত অলপ আমি ব্যতিক্ৰম ঘটা গম পাইছোঁ। বিচাৰকসকলে যিখন ফলাফল ঘোষণা কৰিছিলে বা বিচাৰকসকলে যিখন ফলাফল তাত লিখিছিলে, চহী কৰিছিলে, সেই ফলাফলখনত আমাৰ অংকুৰণ নামনি দলটো ৫ নম্বৰ স্থান অধিকাৰ কৰিছিলে। সেই ৫ নম্বৰ স্থানটো কাটি পেলাই তাত কমিটিসকলে বেলেগ এজন দলৰ তাত নাম পঞ্জীয়ন কৰি দিছে। মানে সিহঁতক ৫ নম্বৰ স্থানটো দি দিছে, আমাৰ নামটো কাটি, আৰু আমাৰ নেগেৰা বাদকজনৰ শ্ৰেষ্ঠ নেগেৰা বাদকত দি থৈ দিছিলে। আমাৰ নেগেৰা বাদক ইমান পাৰফেক্ট নাছিলে, তথাপিও মানে তেখেতে তালে তালে হ'লেও বা কোনো ধৰণৰ মিছ নকৰাকৈ নামখন পৰিচালনা কৰি নিছিলে। কিন্তু আমাৰ নেগেৰা বাদকজন ইমান পাৰফেক্টো নাছিলে। মুঠতে এটা কথাহে বেয়া লাগিছে, তাত আমাৰ ৫ নম্বৰ স্থানত আমি যিখিনি পাইছিলোঁ পুৰস্কাৰ, সেই আমাৰ ৫ নম্বৰ অধিকাৰটো কাটি পেলাই বেলেগ এটা নাম ভৰাই দিয়া কমিটিয়ে মানে সেইটো অধিকাৰ ক'ত পালে সেইটোহে প্ৰয়োজন বুলি মই ভাবোঁ। আচলমতে চাওক, এনেকৈ প্ৰগ্ৰাম কৰিব মন একদমেই নোযোৱা হৈ গৈছে। পুৰস্কাৰটোৱে মেইন কথা নহয়, মানুহৰ সন্মানৰ কথা আছে। এনেকৈ মাত নামাতাকৈ বহি থাকিলে বা মাত নামাতাকৈ শুই থাকিলে ভাল নেকি? বা যুক্তিটো ক'ব গ'লে মানুহ বেয়া হ'বলগীয়া হয় যে কিয় মই সেইটো বুজি নাপাওঁ। যোৱাকালি এনেকৈ আমি কমিটিক ধৰিছিলোঁ যে কমিটিৰ লগত আমি আলোচনা মৰ্মে গৈছিলোঁ যে এনেকৈ তেনেকৈ আমাৰ ৫ নম্বৰ, আপোনালোকে বিশ্বাস নকৰে যদি মই ভিডিঅ'টোতে গোটেইখন লিষ্টখন দি দিম, আমাৰ অংকুৰণ নামনি দলটো কাটা হৈ আছে। আৰু তেখেতসকলে কৈছে যে এখন হেৰি নহয়, মানে ফলাফল ঘোষণাও লিষ্ট নহয়, এই নাম পঞ্জীয়ন কৰা লিষ্টহে আছিলে। যেনেকৈ ধৰি লওক আমি নামভৰ্তি কৰিব লাগে দিহানাম কৰাৰ আগত, সেই নামভৰ্তি কৰাৰ সেই লিষ্টখনহে। কিন্তু এটা কথা এইটো সত্য, যদি নামভৰ্তি কৰাৰ লিষ্টখনেই হয়, তাত ১৫টা ১৬টামান দল আছিলে, আমাৰ নম্বৰটো ১৫ নম্বৰত আছিলে। আমাৰ যোনটো অংকুৰণ নামতি দলৰ পঞ্জীয়ন নম্বৰটো আমাৰ ১৫ নম্বৰত আছিলে। ইয়াত কিন্তু সাতটা পুৰস্কাৰহে আছিলে, সেই 7টা দলৰহে নাম আছে তাত। কেনেকৈ এইটো সম্ভৱ হ'ব আপুনি নিজে ভাবি চাওক। আপোনালোকে 7টা দলৰ যদি নাম থাকে, তাত পুৰস্কাৰটোহে নাম থাকিব, আৰু তাত লিখা আছে ৫ম স্থান, ২য় স্থান, তেনেকৈ সকলোবোৰ নাম লিখাই আছে। তাত কি নামভৰ্তি কৰিব যাওঁতে প্ৰথম স্থানত অমুক থাকিব, দ্বিতীয় স্থানত অমুক থাকিব, সেইটোতো লিখা নাথাকে। সেইটো কাৰণে মানে তাত মাতিলোঁ কাৰণে দুটা নামতি দলে আমাৰ বিৰুদ্ধেও সিহঁতে কথা ক'ব গৈছে। আচলমতে নামতি দল হৈ পেলাই নামতি দলৰ বিপক্ষে যোৱাটো মই নিবিচাৰোঁ, কাৰণ আমি অযুক্তিৰ কথা তাত ক'ব যোৱা নাই। মোৰ ক্ষেত্ৰত নহয় পেলাইও যদি বেলেগৰ ক্ষেত্ৰতো হোৱাহেঁতেন, ময়ো তাত যোগদান কৰিলোঁহেঁতেন। কিয় যুক্তিটোত যোগদান কৰাটো মই নিজকে মানে অধিকাৰ থাকে বুলি মই ভাবোঁ। কাৰণ যুক্তিটোত সকলোৱে মাত মাতাৰ অধিকাৰ থাকে। নিজৰ মা দেউতাই ভুল কৰিলেও তাত যুক্তিটোত মাত মাতিব অধিকাৰ থাকিবই লাগিব। সেইটো কাৰণে সেই নামতি দলৰ নাম দুটা মই ক'ব নাযাওঁ, কাৰণ মনতে বেয়া লাগিছে। সেই নামতি দল দুটাৰ লগত মোৰ সম্পৰ্কও ভালো আছিলে, আৰু চিনাকি সম্পৰ্ক, কাৰণ সকলো নামতি দলৰ লগতে চিনাকি থাকে ন কম্পিটিশ্যন কৰিব গ'লে। লিষ্টখনত আমাৰ নামটো থকাৰ অৱস্থাটো কাটি পেলাই বেলেগৰ নাম ভৰালে কিয়, সেইটো কথাহে ক'ব গৈছিলোঁ, সেইটো কথা সুধিবহে গৈছিলোঁ। আমাক বিচাৰটো লাগে, কিন্তু আমি এইটো কথা ক'ব যোৱা নাই আমাক যে পুৰস্কাৰটো দিবই লাগিব, সেইটো কথা আমি ক'ব যোৱা নাছিলোঁ। কিন্তু কিহৰ কাৰণে কাটিছে সেইটো কথা আমি জানিবৰ কাৰণেহে গৈছিলোঁ। তাত যোৱাৰ পিছত কিন্তু আমাৰ নামতি দলৰ আমাৰ এজন মেম্বাৰে তাত সুধিব গৈছিলে, মই নামতি আছিলোঁ, সেইবাবেহে মই ইমান প্ৰথম যোৱা নাছিলোঁ, কাৰণ নামতিজনে তাত কিছুমান কথা ক'ব গ'লে ভাল নেদেখি বুলিও মই ভাবিছিলোঁ মনতে। সেইবাবেহে আমাৰ এজন মেম্বাৰকে সুধিবৰ কাৰণে মই পঠাই দিছিলোঁ। কিন্তু সেই মেম্বাৰজনক এই বেলেগ নামৰ দলৰ দুটা মানে যোনজনী নামতি আছিলে, সেই গিৰিয়েক দুটাই মানে এই আমাৰ নামৰ দলৰ ল'ৰাটোক মাৰিবৰ কাৰণেও আহিছিলে। কিন্তু মই আকৌ মাজত সোমাই পেলাই বাধা দিছিলোঁ যে কিয় এইটো কাম কৰিছা হেনতেন। কিন্তু সিহঁতে এইটো ভুল কৰিছে বুলি মই ভাবোঁ। কিয় তোমালোকে বুজাই দিয়া, তুমি এইটো ধৰিব নালাগে, এইটো এনেকৈ ধৰা। আচলমতে এইটোও হ'ব পাৰে ইয়াৰ সুৰটো অলপ চেঞ্জ হৈছিলে, কথাখিনি কোৱা সুৰটো চেঞ্জ হৈছিলে। আৰু চেঞ্জ হ'ব কিয় নহ'ব, কাৰণ যুক্তিৰ কথাটো যদি অযুক্তি কৰাই দিয়ে মানুহৰ সকলোৱে খং উঠিবই। খং উঠাৰ ভিতৰতো সিটো বেয়া কথাই দি ব্যৱহাৰ কৰা নাছিলে, কথাটো কওঁতে অলপ ৰাগ মানে খঙৰ সুৰত গৈছিলে, সেইটো হ'ব পাৰে। কিন্তু সিটো কোনো ধৰণৰ বেয়া লেংগুৱেজ কৈ পেলাই তাহাঁতক কথা কোৱা নাছিলে। সিহঁতে তাত গাত পাতি লোৱা বুলি মই যুক্তি বুলি নাভাবোঁ। দিহানাম যদি এখন কমিটিয়ে পাতে, তেনেহ'লে আমাৰ নিচিনা দলে যদি আমাৰ সৰু সুৰা নামতিয়ে হওক বা যিকোনো নামতি দলে যদি তাত অংশগ্ৰহণ নকৰে, তেনেহ'লে এখন দিহানাম কেতিয়াও পাতিব নোৱাৰে। আৰু আমি যদি নাম গাব নাযাওঁ, তেনেহ'লে বিচাৰকসকলেও কোনো ধৰণৰ বিচাৰ কৰিব নোৱাৰে।
সেইবাবেহে আমাৰ মনটো মানে ভাগি গৈছে, কিজানি নাম নেগামেই চাগে। এনেকুৱাকৈ যদি হ'ব ধৰে, দিহানাম নামৰ ক্ষেত্ৰতো যদি এনেকুৱা হ'ব ধৰে, কেনেকুৱা আপোনালোকে নিজে ভাবি চাওক। যদি আমাৰো কিবা ভুল আছিলে আপোনালোকে কমেণ্টৰ দ্বাৰাই জনাব, আৰু যদি মই কিবা বেয়াকৈও কৈছোঁ, যদিও ভুল হৈছে ক্ষমা কৰি দিব নিজৰ ল'ৰা ছোৱালী বুলি। আচলতে এইটো ভুল বুলি মই নাভাবোঁ, কিয় কাৰণ যুক্তিটো মাত মাতাটো মই যুক্তি বুলিয়ে ভাবোঁ। সেইবাবেহে আপোনালোকেও চাওক কথাটো কেনেকুৱা ধৰণৰ। বিশ্বাস যদি নকৰে তেনেহ'লে আমি ভিডিঅ' কৰা তাত আমাক যেনেকৈ যুক্তি তৰ্কৰ হৈছিলে, গোটেইখিনি ভিডিঅ' আমি মোবাইলত তুলি লৈ আহিছোঁ। আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি দেখাম, আৰু যোনখন লিষ্টত আমাৰ নাম মানে কাটা আছিলে সেই লিষ্টখনো আপোনালোকক দেখাম। আপোনালোকে কি যুক্তি দিয়ে বা কিখিনি বিচাৰ কৰে আমাক জনাব বুলি আমি আশা ৰাখিলোঁ। 5 নম্বৰ আছে আপোনালোকে কাটি দিছে, কৈছোঁ নহ'ব নহয়। দেখাওক, আমি নামানো নহয় এইটো। সেইটো নহ'ব, কাটি দিছে আপুনি, আমি দেখিছোঁৱে একো নহয়। জাজজনক মাতক, আপোনালোকক ধৰা নাই আমি জাজজনক মাতক বুলি এটা কাৰণে কৈছিলোঁ, কাৰণ জাজজনে যেতিয়া আমাৰ নম্বৰখিনি দেখালেহেঁতেন তেতিয়া আমি আমাৰ ভুলখিনি আমি দেখা পালোঁহেঁতেন। আমি যদি কম নম্বৰো পালোঁহেঁতেন তেতিয়া আমি তাত মানে সুখী হ'ব পাৰিলোঁহেঁতেন যে আমি যোগ্য প্ৰাপ্তি নহয়। তোমাৰ বিচাৰকে তোমাৰ সেইখন লগত কি কৰিব কোৱাচোন? চব জেগাতে তেখেতসকলে এইটো কথা কৈছে যে যোনখন ফলাফলৰ লিষ্ট হয় সেই লিষ্টখন বোলে জাজসকলে লৈ যায়, সকলো জেগাতে বোলে জাজসকলে মানে সেই লিষ্টখন মানে লৈ যায়। আপোনালোককো সেৱা জনাইছোঁ, আপোনালোকে যদি সন্মানীয় বিচাৰকসকলেও চাই আছে তেনেহ'লে আপোনালোকে কওকচোন বাৰু, যদি আপোনালোকে ফলাফল ঘোষণা কৰে সেই ফলাফল ঘোষণাৰ লিষ্টখন আপোনালোকে ঘৰে ঘৰে লৈ যায় নেকি? কিয় লৈ যাব? আৰু যিটো এতিয়া মানে যিখিনি কথা কমিটিসকলৰ দ্বাৰাদি আমি গম পাইছোঁ, বিচাৰকসকলৰ গাত অকণো ভুল নাই, মানে অকণমানো ভুল নাই। কাৰণ বিচাৰকসকলে কোনটো দলে কিমান নম্বৰ পাইছে, কোনটো দলে কিমান নম্বৰ ক'ত পাইছে, গোটেইখিনি বস্তু মানে লিখি দি খেদাইছে। যোনখন পুৰস্কাৰ ঘোষণা কৰা লিষ্ট আছিলে সেই লিষ্টখনৰ একে ছাইডত মানে কোনে কিমান নম্বৰ পাইছে, সৰ্বমুঠ কিমান নম্বৰ পাইছে সকলোখিনি লিখি দিছে। আপোনালোকে এই লিষ্টখনো মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাওঁ, আপোনালোকে চাওক। লিষ্টখনৰ মানে ছাইডত থকা নাম্বাৰখিনি গোটেইখিনি সিহঁতে কাটি দিছে, মানে ধৰিব নোৱাৰা কৰি দিছে। কাৰণ এটা দলৰ যদি কাটি দিয়ে আমি ধৰিম বুলি পেলাই সিহঁতে মানে গোটেইখিনি দলৰ নম্বৰখিনি গোটেইখিনি কাটি দিছে। আপুনি চাওক, আপোনালোকে আমি ইয়াত মাত নামাতাকৈ থাকিম কেনেকৈ আপোনালোকে নিজে কওকচোন বাৰু। বেলেগৰ নাম কাটি বেলেগৰ নাম্বাৰ ভৰাই দিছে, নহ'ব নহয়, নামানিম নহয় আমি। তেখেতসকলে এটা কথা কৈছে যে বিচাৰকসকলে বোলে বিচাৰকৰ ঘোষণাটো ইয়াত দি থৈ নাযায়। আৰু এইটো কেনেকৈ চাওক, এখন কমিটিয়ে যদি দিহানাম পাতে বা যিকোনো অনুষ্ঠান এটা পাতিলে, যোন তাত বিচাৰকত বহে, যোনে বিচাৰকৰ আসন গ্ৰহণ কৰে, সেই বিচাৰকসকলে আসন এটা কাৰণে গ্ৰহণ কৰে যে প্ৰতিযোগীসকলৰ ভুলখিনি বা শুদ্ধৰখিনি বিচাৰ কৰি পেলাই গোটেইখিনি ৰিজাল্টটো তাত কমিটিৰ হাতত দি পেলাই বিচাৰকসকল ঘৰলৈ গুচি যায়। কিন্তু এখেতসকলে এটা কথা কৈছে যে বিচাৰকসকলে বোলে বিচাৰকৰ মন্তব্যখিনি দি থৈ নাযায়, সিহঁতে লগতে লৈ যায়। সেইটো কেনেকুৱা ধৰণৰ যুক্তিৰ কথা হ'ব আপুনি নিজে ভাবি চাওক। কোন বিচাৰকে বিচাৰকৰ আসনত বহি পেলাই বিচাৰখন নকৰি পেলাই ঘৰত গুচি যায়? নহ'লে বিচাৰকসকল থাকিল কিয় যদি বিচাৰ নকৰে? মতে চিৰিয়েলি গৈছে নামখিনি, চিৰিয়েলি গৈছে, খালি আমাৰ নামটো ৫মত থকাটো কাটি দিছে। এয়া হৈছে কমিটি। দেখিছে, আমি যিখিনি প্ৰশ্ন কৰিছোঁ কমিটিখনে আমাক মানে এটা উত্তৰো শুদ্ধ দিব পৰা নাই। এনেকুৱা হ'লে কেনেকৈ হ'ব কওকচোন বাৰু। আমি যিখিনি প্ৰশ্ন কৰিছোঁ আমাক কমচে কম উত্তৰটো দিয়ক, কিহৰ কাৰণে কাটি দিয়া গৈছে বা তোমালোকৰ এইখিনি এনে ভুলৰ কাৰণে লিখা গ'ল সেনেকৈ কওক। কিন্তু তেখেতসকলে এটা কথাই কৈ আছে যে নামভৰ্তি কৰোঁতে এইখিনি লিষ্ট আছিলে। আৰু নামভৰ্তি কৰোঁতে কোনে প্ৰথমে ক'ব যে প্ৰথম স্থান অমুকে পাবা, দ্বিতীয় স্থান অমুকে পাবা, তৃতীয় স্থান অমুকে পাবা? সেনেকৈ কেতিয়াও কোনেও নকৰে, আৰু কেনেকৈ এইটো সম্ভৱ কথা কেতিয়াও নহয়। তেখেতসকলে অৱশেষত বেঙি লাগি গৈছে, আমাৰ উত্তৰ এটা দিব নোৱাৰিলে, শুদ্ধ উত্তৰ দিব নোৱাৰিলে। তেখেতসকলে এতিয়া মানে আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, তেখেতসকলে গুচি গৈছেগৈ। এইটো কেনেকুৱা ধৰণৰ যুক্তিৰ কথা হ'ব? আৰু আপোনালোকে যোনখন লিষ্ট আছিলে এই লিষ্টখন চাওক, মই দেখাইছোঁ। ৫ম স্থানত অংকুৰৰ নামতি দল আছিলে, সেইটো কাটি দিছে, আৰু ছাইডত মাৰ্কছখিনিও কাটি দিছে। এইটো কি যুক্তি আপোনালোকে মোক জনাব বুলি আশা ৰাখিলোঁ।